কিমান এটা লয় নহয় ৰাখোঁতে নহয়তো মানুহৰ ঘৰত এনেকৈ পানী সোমাই থাকিলেতো বেমাৰ হৈ যাব আজি 3 দিন হ'ল না নিশ্চয় বেছি হ'ল 5 দিন মান হ'ল মানে পানী বেছিকৈ মানে আমি যদি ধৰোঁ আজি 3 দিন দিব ওইটাই আলোচনা অলপ যদি দ কৰি দিয়া যায় এইখিনিতো যাব পৰা নাই নজৰ দ কৰি দিলেও সেই মাটিখিনি ৰাতি বৰষুণ আহি চব কেইটা ভৰ্তি হৈ যায় গইনটো জিথানৰ পৰা বান্ধি দিছে হিতানৰ পৰা আমাৰ এনেকুৱা প্ৰব্লেম হৈছে মানে আপোনালোকৰ ওচৰত আমাৰ এইটোই অনুৰোধ যাতে আমি ভালদৰে ল'ৰা ছোৱালী কেইটা লৈ ভালদৰে ঘৰত থাকবা পাৰো আৰু এইটোৰ যাতে একটা ব্যৱস্থা কৰি আপোনালোকে দিয়ে এইটোই কথা আৰু আমাৰ ওই কাৰণে বাইদ হৈছে না ওইটাই বাইদ সাবজেক্ট আছে ল'ৰা ছোৱালীবিলাক স্কুলত যাব পৰা নাই আজিৰ পৰা পৰীক্ষা হৈছে কিন্তু লৈ গৈছে তো ৰান্ধি বাঢ়ি খাব পৰা নাই এনে অৱস্থা হৈ গৈছে এতিয়াতো অলপ পাতি কমছে কিন্তু যেতিয়া ৰাতি বৰষুণ আহে একদম আঠলৈকে ঘৰত সোমাই যায় উঠাই দিয়ে অলপ জিচিবি উঠাই দিয়ে আৰু ৰাতি এনে অভাৰ হৈ যায় বালা পৰি কি কৰিব মানুহবিলাক এতিয়া যে দাবী আছে ভৰি দাবী আছে যে বৰষুণ হ'লে কিন্তু গোটেইখিনি বালা ইফালে যাব আগতে এনেকুৱা হোৱা নাছিল ৰেলৰ মাটি ভাল হওঁতে এনেই হৈছে আগতে পানীখিনি ইফালে ওলাই গৈছে 2002ত বাৰিষা হৈছিল তেতিয়া পানী ইমান হোৱা নাছিল আজি 4-5 দিনৰ বৃষ্টিতে এনে বৰষুণ হৈ গৈছে মাটিটো আছিলে ৰেলৱে ন ৰেলৱেখিনি ইমান মাটি মানে এৰি কিনে এটা ফটো মাৰি দিয়া আছিল মানে এইটো বান্ধাৰ পিছতে আমাৰ এনেকুৱা অসুবিধা হৈছে আহি আছে পানী যোৱা ৰাস্তা সেইটো হয় এইটো ৰেলৱে মাটি তেওঁলোকেতো ৰেলৱেত এক্সপেণ্ড কৰিছে তেওঁলোকে কৰিবই এতিয়া আমি কেনেকৈ এইখিনি ঠিক কৰাই লওঁ সেইটো আমি নিজে চিন্তা কৰিব কাৰণ এইটো এটা পাৰ্মানেণ্ট প্ৰব্লেম আমাৰ ৰেলৱে ট্ৰেকখন তেওঁলোকৰ মাটি তেওঁলোকে এইটো প্লেটফৰ্ম বনাইছে এতিয়া আমাৰ মানুহখিনিক আমি কেনেকৈ বচাব পাৰোঁ এতিয়া তেওঁলোকে যদি আমাক এটা ধুনীয়া পকী নলা এটা বনাই দিয়ে তেতিয়াহ'লে প্ৰব্লেম নলা বনাই দিলে আমাৰ প্ৰব্লেম একদম পকী নলা ৰেলৱে আগতে কৰি আহিলোঁ কওকচোন এতিয়া কওকচোন মানে আমাৰ ফালৰ পৰা আমি ক্লিয়াৰ কৰি আছোঁ আমি জাষ্ট ড্ৰেইন ক্লিনিং কৰিব লাগে চাবা খেতি কৰিবা আপোনালোকৰ মাটি ত' আমি এটা কাম কৰোঁ যে আপোনালোকৰ মাটিখিনি আপোনালোকে ঠিকেই লওক কিন্তু আমাৰখিনিৰ কাৰণে এটা যদি কাষত যদি এটা পকী নলা বনাই দিয়ে পকী নলাটো হেৰি আছে আছে অলৰেডি এইটো সমস্যা হ'বই এতিয়া